হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ জোনালী ডেকা ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ। আজি বনাবলৈ ওলাইছোঁ কৰ্দৈ জেলি। তাকে আজি আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া দেখিছে ধুনীয়াকৈ কৰ্দৈকেইটা ধুই ল'লোঁ। এতিয়া কৰ্দৈ যিখিনি ওপৰৰ অংশ সেইখিনি সুন্দৰকৈ কাটি ল'লোঁ আৰু কাটি ল'ম। কাটি হৈ গ'ল। আৰু এতিয়া এইখিনি ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি ল'ম প্ৰথমতে। তাৰ পাছত যিটো মাজৰ অংশ যিখিনি গুটি আছে সেইখিনি আমি অঁতাই পেলাই দিম আৰু এই কাটি থোৱাখিনি ধুনীয়াকৈ মিহি মিহিকৈ এটা জোখ কৰি কাটি ল'ম। এয়া দেখিছে মাজৰ অংশটো পেলাই দিছোঁ। এতিয়া কাটি থোৱাখিনি সুন্দৰকৈ এটা জোখ কৰি কাটি ল'ব। তাৰ ৰস দেখিছেনে? বহুত ভাল লাগে, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও এইদৰে ঘৰত বনাই চাবচোন। ফাইনেলি এয়া হৈ গ'ল। এটা গামলাত ধুনীয়াকৈ লৈ ল'লোঁ, সুন্দৰকৈ কাটি ল'লোঁ। এয়া দেখিছে। এতিয়া গেছত এটা কেৰাহী বহাই লৈছোঁ আৰু এয়া গেছটো অন কৰি লৈছোঁ। অলপমান গৰম হ'বলৈ দিলোঁ। তাতে মিহিকৈ কুটি থোৱা কৰ্দৈ টুকুৰাখিনি ঢালি দিছোঁ সুন্দৰকৈ। ইয়াতে এই গিলাচটোৰ জোখেৰে পানী দিম। এয়া দেখিছে নহয়, এই গিলাচটোৰ জোখেৰে পানী দিলোঁ। 2 গিলাচ আৰু এফালে হাফ গিলাচ, মানে 2.5 গিলাচ পানী ঢালিলোঁ। এতিয়া ভালদৰে লৰাই 15 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। এয়া ঢাকন মাৰিলোঁ 15 মিনিটৰ কাৰণে। আৰু এয়া 15 মিনিটৰ পিছত দাঙি দিছোঁ, ঢাকনখন অঁতাই দিছোঁ। এয়া দেখিছে অলপমান বইল হৈছে। এতিয়া সুন্দৰভাৱে লৰাই লৈছোঁ। এনেদৰে ভালদৰে আপোনালোকে লৰাই ল'ব। এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে ঢাকি দিম। 10 মিনিট হৈ গ'ল। এইবাৰ আকৌ ঢাকনখন অঁতাই লৈছোঁ। অলপ বইল হৈ গ'ল। এতিয়া সুন্দৰকৈ এখন হেতাৰ সহায়ত ভালদৰে গুড়ি কৰি ল'ম। আপোনালোকে ঠাণ্ডা কৰি হাতেৰেও বইলখিনি পিটিকি কৰিব পাৰিব বা অন্য বাতি এটা ল'ব পাৰে, নহ'লে এখন হেতা দিয়ে আপোনালোকে ভালদৰে লৰাই ল'ব মিহি কৰি। ফাইনেলি এইখিনি হৈ গ'ল।
এতিয়া এখন চেকনিৰ সহায়ত নতুবা এখন কটনৰ ভাল পাতল কাপোৰেৰে আপোনালোকে ভালদৰে চেকি ল'ব পাৰিব। মই এখন চেকনিৰ সহায়তে চেকি ল'ম ৰসখিনি, নহ'লে কিবা গোটা থাকিব পাৰে, গোটাখিনি থাকিলে জেলিটো ভাল নহ'ব। সুন্দৰভাৱে চেকি লৈছোঁ। দেখিছেনে বাৰু? এখন চামুচো লৈ লৈছোঁ, চামুচখনেৰে ভালদৰে হেঁচি দিছোঁ ৰসখিনি পৰিবৰ কাৰণে। দেখিছেনে বাৰু? ৰসখিনি খুব সুন্দৰভাৱে ওলাইছে, বহুত ধুনীয়া হৈছে। এতিয়া গেছটোত এটা কেৰাহীটো বহাই লৈছোঁ আৰু এই গিলাচটোৰ জোখেৰে কেইগিলাচ হ'ব ৰসখিনি ইয়াত দিম। এয়া দেখিছে, সেয়া গিলাচ দিছোঁ। চেকি লোৱা ৰসখিনি এই গিলাচটোৰে মোৰ 4 গিলাচ হৈছে। দেখিছে, 4 গিলাচ হৈছে। এতিয়া সেই গিলাচটোৰ জোখেৰে 4 গিলাচত 2 গিলাচ চেনি দিম। দেখিছে, 2 গিলাচ চেনি দিলোঁ, তেতিয়া সোৱাদটো হ'ব। আপোনালোকে ইয়াত পাৰিলে অলপমান নিমখ দিব পাৰে সোৱাদ অনুযায়ী। এতিয়া ভালদৰে লৰাই অলপ সময় উতলিবলৈ দিম। যে সুন্দৰভাৱে উতল আহিছে। যিহেতু ফেনখিনি থাকিলে বেয়া হ'ব, আপোনালোকে এইদৰে এখন হেতাৰ সহায়ত ফেনখিনি কাটি দিব। ফেনখিনি থাকিলে বৰ এটা ভাল নেদেখি বাৰু, হয়নে নহয় কওকচোন? দেখিছে, ভালদৰে মই আঁতৰাই ল'লোঁ। এইখিনি প্ৰায় হৈয়ে গৈছে। দেখিছে, সুন্দৰভাৱে হৈ গৈছে। ইয়াত এতিয়া মই জোখ অনুযায়ী 2 কাপ ভিনেগাৰ দিম, বস্তুটো যাতে নষ্ট হৈ নাযায়। আপোনালোকে এইটো মাহপুৰ নোহোৱালৈকে আপুনি ৰাখিব পাৰিব, এমাহলৈকে। এতিয়া এটা পাত্ৰত ধুনীয়াকৈ ভৰাই ল'ম। যিহেতু ঠাণ্ডা হ'লে গোট মাৰিব পাৰে, গতিকে আপোনালোকে গৰমে পাত্ৰটোত ভৰাই দিব। দেখিছে, ভৰোৱা হৈ গৈছে। এতিয়া এই পাত্ৰটোত 2 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। এতিয়া এই 2 ঘণ্টাৰ পিছত দেখাইছোঁ। দেখিছে, সুন্দৰভাৱে হৈ গৈছে। সেয়া দেখিছে, কি ধুনীয়া হৈছে চাওকচোন বাৰু। আপোনালোকে কালাৰটো দিবৰ কাৰণে আপোনালোকে কালাৰ ব্যৱহাৰ কৰিব পাৰে। মই কৰা নাই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ বাই বাই।